হাই গাইজ, আমি আজি যাবৰ কাৰণে ৰেডি হৈছোঁ অভয়পুৰী মন্দিৰত। মানে বিয়া আছে ঘৰতে, যিহেতুকে পাৰ্টি চাৰ্টি দিছে দি মানে আজি মন্দিৰত বিয়া হ'ব। তো সেইটো কাৰণে মন্দিৰত যাই আছোঁ। মন্দিৰত বিয়া আপোনালোকক দেখাই আছোঁ। এতিয়া বিয়া ঘৰলৈ যাই আছোঁ। আমি এতিয়া ওলালো বিয়াত যাবৰ কাৰণে। মোৰ মানে কণ্ডিশ্যনটো বেলেগটো সেইকাৰণে মোক ছেভ কৰি কালি অৰুণ বিনে যিয়ে কৈছে ভিডিঅ' কাইছে উজ্জ্বল এই কথা যেন নোহোৱা কাম হৈছে। আমি আহি এতিয়া পেট্ৰল পাম্প পালোঁ। মানে এতিয়া অলপ তেল ভৰাই লওঁ গাড়ীখনত। ফোন বাদ দে মোবাইল কাম ল'ব একটা লড়াই বলে পছন্দ করছে ওই যে নোহোৱা ভাল বিয়া বিয়া নোহোৱাই ভাল আৰু আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া যাইছোঁ মন্দিৰলৈ। দৰা ঘৰৰ মানুহ আহি পোৱা নাই এতিয়ালৈকে। আৰু ইয়াতে মানে কি আজি বহুত কেইটা বিয়া আছে, তো সেইটো কাৰণে বিয়া কেইখন দেখাই আছোঁ ৰ'ব। আৰু এইটো হৈছে অভয়পুৰীৰ গণেশ মন্দিৰ। খাই গ'ল আৰু আমি এতিয়া আহিছোঁ গোলা খাব। খা, মই এটা লওঁ। টেঙা হ'ব। আৰু এইফালে এটা পাৰ্ক আছে। আমি গোলা চলা খাই আহিলোঁ। এতিয়া মানে পাৰ্কখন অলপ চাব আহিছোঁ আৰু আপোনালোককো দেখাই আছোঁ। আৰু এইটো হৈছে মিনি পাৰ্ক। মানে ইয়াতে ফটোশ্বুট হয় আৰু এতিয়া যিহেতুকে বৰষুণৰ দিন, সেইটো কাৰণে অলপ গছ গছনিবিলাক আনডিচিপ্লিন হৈ আছে। কঁঠাল গছত কঁঠাল চাওকচোন। আৰু এতিয়া মন্দিৰৰ ভিতৰত সোমাই আছোঁ ৰ'ব। মা ইমান গৰম দিছে, মানে টাইলছ বিলাক পুৰা গৰম হৈ গৈছে। ষ্টাইল গেই ভাড় মে হাম আই অকাত মে, মানে কিয় কৈছে জানে, ইমান গৰম, সেইটো কাৰণে পুৰা শাৰী চাৰী প্লেট কৰি ল'লোঁ। আৰু পিছপিনে খোপা চোপা পুৰা বান্ধি লৈছোঁ। ফুচকা খালোঁ, তাৰপিছত গোলা খালোঁ, কিবা কিবি খালোঁ আৰু গৰম ইমান বেছি, মানে সেইটো কাৰণে পুৰাটো ষ্টাইল গেলে। আৰু এতিয়া কইনাৰ ৰুমত গৈছিলোঁ। কইনাৰ ৰুমত যাই ফটো কেইখনমান মাৰি আহিলোঁ আৰু এতিয়া হ'ব বিয়া। মানে দৰা আহি পাইছে, সেইটো কাৰণে এতিয়া হ'ব বিয়া। তো এতিয়া আপোনালোকক বিয়া দেখাওঁ। ফটো শ্বুটৰ একদম ধাৰাসাৰ লাগিছে। মানে আজি চেচ, আজি পুৰা একদম ফটোই ফটো ফাটি যাব আজি। ফেচবুক ফাটি যাব আজি। এইটো ইউটিউবৰ। ৰাম, ফটো বেয়া হৈছে। কি ৰাগ দিয়াৰ, কি ৰাগ, ফটো বেয়া হৈছে দিয়া। কেমেৰামান বহি গৈছে একদম। লাভলি আজি একদম এক্সেলেঞ্চ আহি যাব কমেণ্টত।
আৰু এতিয়া চশমা ধাৰত লৈ আহিছোঁ মানে চশমাৰে এতিয়া ফটো উঠিম মানে বহুতকেইটা ফটো উঠিব লাগিব সেইটো কাৰণে চশমা ধাৰত আনিছোঁ মানুহ ধাৰত আনিছোঁ মানে এইবিলাক চব হায়াৰ কৰি লৈ আহিছোঁ ফটো মৰাৰ কাৰণে আৰু এতিয়া আমি ফটো চটো উঠি আহিলোঁ আহি এতিয়া মানে এইফালে বিয়া আৰম্ভ হৈ গৈছে সেয়া কইনা বহিছে এইফালে দৰা বহিছে আৰু এতিয়া খাম চাহ আৰু মিঠাই চাহ পানী খোৱা হোৱাৰ পিছত এতিয়া খাই আছোঁ আমি চানা ভাজা মুড়ি ভাজা চাউল ভাজা কিবা চলক বা নচলক আমাৰ মুখ পুৰা চলি থাকে না সেইকাৰণে আমি খাওঁ বেছি না আমাৰ ইউটিউব ফেমিলি বাংলাও বুজে তো বাংলা কইতে পারো কোনো অসুবিধা নাই আমরা বাড়িতে খাইছি আবার এখানেও খাইতেছি খালি খাওয়াই কাম বাঙালি মানুষ আমরা বেশি খায় না বাংলাদেশে খায় খেয়ে যে মোটা বিয়া হয়ে গ'ল আমি সেইফালে লেকচাৰ মাৰোঁতে মাৰোঁতে বিয়া হৈ গ'ল আৰু এইফালে ফটোশ্বুট হৈ আছে ইহঁতক চলো নন্দুলাল দিয়া পইচা দিয়া বিয়া থিয়া হৈ গ'ল আমি ফটো চটো উঠিলোঁ আৰু এতিয়া আমি যাই আছোঁ ভাত খাবৰ কাৰণে আমাৰ গাড়ী আহিছে কাৰণ আমি যিহেতুকে মানে মন্দিৰত আইটেম কৰা নাই খানাটোৰ মানে আমি সেইকাৰণে হোটেলত দিছে টাউনৰ ফালে অলপ তাত যাই আছোঁ গাড়ীখন ইয়াতে ৰাখিলোঁ আৰু এতিয়া আমি যাই আছোঁ হোটেলখন আপোনালোকক দেখাই আছোঁ ৰ'ব হাত মুখ ধুই এতিয়া অলপ ফ্ৰেছ হ'লোঁ तू समझा हाँ नहीं तू समझा नहीं এতিয়া আহি গ'ল আমাৰ ভাত ইয়াত খালি আৰু এতিয়া ভাত পানী খালোঁ ভাত পানী খাই মানে অলপমান বাহিৰত বহি আছোঁ বাহিৰ বুলিয়ে ক'লে আৰু একদম ডাইৰেক্ট পাকাতে বহি আছোঁ আৰু কিন্তু মোৰ পিছফালে কি আছে সেইখন চাওকচোন মানে কি কম গাইজ ইমান বেছি দুখ লাগে যেতিয়া আমি ছোৱালী বা বোৱাৰী সকলে কসমেটিক দোকানৰ আগত এনেকুৱাকে বহি থাকো আৰু বেগত কোনো পইচা নাথাকে মানে বহুত দুখ লাগে আৰু কি কম আৰু বুজাব নোৱাৰো আৰু সেইবিলাক ছোৱালী বিলাকহে বুজি পাব মানে যিমান বহি তাতে চাই থাকি মানে কসমেটিক দোকানখন সিমানে ব্ৰেইনটো হেং হৈ যাব সেই বুলি ভাবি মানে আমি ডাইৰেক্ট ঘৰলৈ আহি গলো আৰু হোটেলৰ খাৱা মানে বহুত ভাল আৰু বহুত টেষ্টি আছিল খাৱাবিলাক আৰু এতিয়া আমি গাড়ীত উঠিলো গাড়ীত উঠি মানে ঘৰমুৱা হলো আৰু যিহেতুকে কইনাও গ'ল সেইখিনি সময়ত বহুত বেছি ভিৰ আছিল আৰু বহুত হুলস্থুল হৈছিল সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলো পিছে আবেলিৰ সময় মানে পৰিৱেশটো চাওকচোন ইমান বেছি ধুনীয়া আৰু আজিৰ এই ব্লগটো আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় জনাব যদি ভাল লাগিছিল তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছো টাটা বাই বাই নেক্সট ভিডিঅ'ত